হেল্ল' ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ সকলো ভালে আছে। মোৰো ভাল। আজি হৈছে ৰাস পূৰ্ণিমা, গতিকে সকলোকে ৰাস পূৰ্ণিমাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ ওচৰতে ৰাস আছে, ৰাস চাব যাম। গতিকে শেষলৈকে চাই থাকিব ব্লগটো। এতিয়া টাউনলৈ যাম, অলপ বজাৰ আছে, গতিকে চাই থাকক। আৰু ঘৰত আলহীও আছে বাৰু, দেখুৱাম আপোনালোকক। গতিকে ভিডিঅ'টো চাই থাকিব। পাই গ'লোহি নগাঁও। এয়া হৈছে নগাঁৱৰ ক্লক টাৱাৰ। বৰ্তমান আছো বিশালত। এতিয়া মই কাপোৰ চাই একো ডিষ্টাৰ্ব নকৰিব। আমি আকৌ ৰাস চাবলৈ যাম। ইয়াৰ পৰা আকৌ এতিয়া বাজিল 4টাই বাজিল, এতিয়া 20 মিনিট আছে। বহুত কাম আছে। কি নামটো? এই জোনকণ দিদি। জোনকণ দি দিবা তাত। হেল্ল'। তেতিয়া আহি পাওঁতে দেৰি হ'ল অলপ, মানে সন্ধিয়া হৈ গ'ল বাৰু। সেইটো কাৰণে ভিডিঅ' নবনালোঁ। আৰু এতিয়া ৰাসলৈ যাবলৈ ওলাই আছোঁ। তেতিয়া আহি অলপ ৰেষ্ট ল'লোঁ, ভাত বনালোঁ, ভাত খালোঁ। তাৰপিছত এতিয়া মোৰ ভাগিনজনী ওলাইছে, তাই নাচিব বাৰু। গতিকে ভিডিঅ'টো চাই থাকক। ঠাণ্ডা ইয়াততো বাহিৰত বহুত ঠাণ্ডা। এইজনী হৈছে আমাৰ বাইদেউগৰাকী। এতিয়া ৰাস নাচিব যাব, ধুনীয়াকৈ ওলালে। গতিকে আপোনালোকে তাই নাচ দেখিবলৈ পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোনো কিবা ভয় চয় লাগিছে নেকি? ভয় লগা নাই। তাই ষ্টেজৰ ওপৰত এনেকৈ উঠিয়ে থাকে বাৰু। ৰাসলৈ দেখুৱাম। লাষ্টলৈকে চাব নোৱাৰিম চাগে, কাৰণ কাইলৈ মই যোৱাগৈ কথাও আছে হোষ্টেল। গতিকে যিমানখিনি পাৰোঁ দেখুৱাম আৰু।